নমস্কাৰ পৰিচ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ কাকৈজানা ঠাকুৰাণীৰ পৰা পাহাৰৰ পিকনিক খাবলৈ। ইয়াত এটা শিৱ মন্দিৰ আছে। মানে আজি কেপ্টেইন এইজন আৰু এইজন মই কেপ্টেইন নহয় আৰু আমাৰ ব্ৰেকফাষ্ট এতিয়া কেইটা বাজিল? 1 বাজিল ব্ৰেকফাষ্ট হৈ আছে। 1 বজাত ব্ৰেকফাষ্ট কণী ব্ৰেড কল আৰু দলিচা বা স্পেচিয়েল লৈ আহিছে। এইটো কি আছিলে? গোলাপ জামুন। মেইন আমাৰ অতিথি হৈছে এইজনী আৰু এইজন। কোৱা মিলা কৰি পিন্ধি আহিছে না আজি। কালি ৰাতি মানে দুজনে কোৱা মিলা কৈছা না ড্ৰেছ একে পিন্ধিম বুলি। আৰু এইফালে বনাপে চাহ ঢালি আছে। কি কম আৰু এনেকৈ জ্বালাই জেখাই কৰি হ'ল এতিয়ালৈকে খাব বনাই আছে লাহে লাহে। ব্ৰেকফাষ্ট হৈ গ'ল, ফটো বনাই আছে আমাৰ খুদাই। লাহেকৈ খাম আৰু এইফালে দলিচা বা পুৰা আজি বহুত ধুনীয়া লাগিছে। মইতো যেনেকৈ তেনেকৈ ওলাইছে। এইফালে মাংস ভাজি আছে। তাৰপিছত আন্দা দালি দলিচা বা বনাইছে। বিষ্ণু কবি বনাইছে আৰু মানৱ আৰু এইফালে বিষ্ণুই স্লাড কাটি আছে। এইফালে মাংস ৰেডি হৈ গৈছে। কণী স্লাড কবি মাংস আৰু দালি আছে। দালি লোৱা নাই মই। আৰু এইফালে ষ্টাৰ্ট কৰিছে। কোনোবাই খালে আহিব পাৰে ইয়াতে। ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নিখোৱা হৈ গ'ল আৰু কি ক'ব আৰু। চেনেলটো যদি মোৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ। বহুত বেছি কষ্ট কৰিছোঁ। কেপ্টেইন আৰু এইফালে আছে মানৱ। মোৰ চেনেলৰ নামটো হ'ল মানৱ ব্লগ আৰু ডেছক্ৰিপশ্যনত ছাবস্ক্ৰাইব কৰিব। Guys,